Welcome to my another vlog. এয়া হৈছে জয়পুৰ পাৰ্ট 2. এতিয়া আমি গৈ আছো হাৱা মহল আৰু জন্তৰ মন্তৰ ফুৰি পেলাই আমাৰ নেক্সট জাগাবোৰ ফুৰিবলৈ. এয়া হৈছে লিলি পুল, এখন খুবেই বেছি ধুনীয়া হোটেল. এতিয়া আমি পাম এয়া হৈছে জেল মহল. ৰজাবোৰে যেতিয়া যুদ্ধ কৰিবলৈ গৈছিল তেওঁলোকৰ ৰাণীসকলক ইয়াত থৈ যায় যাতে কোনো শত্ৰুৱে মানে তেওঁলোকক আক্ৰমণ কৰিব নোৱাৰে. দেখিছে একদম পানীৰ মাজত খুব বেছি ধুনীয়া ভিউ. এতিয়া নেক্সট আমি গৈ আছো, দেখিছে এয়া খাজানা মহল. আৰু ইয়াত এটা খুব ধুনীয়া বস্তু আছে, কি জানেনে বাৰু? 111 কেজিৰ এটা ডাঙৰ সোণৰ ৰিং, যিটো ৰজাই ৰাণীক হেনো গিফ্ট দিছিলে. বলকচোন চাওঁ এতিয়া আমি. এয়া চাওক, ইয়াৰ চাৰিওফালৰ যোনটো ভিউ মানে ইমান বেছি ধুনীয়া. আৰু ই যে পাহাৰখন দেখিছে, ইয়াত বহুত বেছি মৌৰা চৰাই আছে আৰু আমি গৈ নিজে দেখিছিলোঁ. প্লাছ ইয়াৰ যোনবোৰ মাত মানে এটা খুব ধুনীয়া পৰিৱেশ. আৰু ইয়াতে খাজানা মহলত এণ্ট্ৰি ফিজ আছিলে পাৰ পাৰ্চন 350, আৰু যিহেতু আমি জিপ লাইনিং কৰিছিলোঁ তাৰ কাৰণে এক্সট্ৰা আকৌ আমি 150 পে' কৰিছিলোঁ. এয়া হৈছে জহৰী বজাৰ, এখন মানে ছবি আঁকি থৈছে আৰু ইয়াত মানে কি চব মণি মুকুতাৰে গোটেইবোৰ সজাই তোলা হৈছে. আৰু এইটো আঙুঠি চাওক, সেইটোৱে হ'ল 111 কেজি. মানে গোটেই বস্তুবোৰ ইয়াত একদম মানে মণি মুকুতাৰে ভৰাই তুলিছে. সৰু সৰু বস্তুবোৰ একদম ধুনীয়াকৈ তেওঁলোকে ভাল কৰি ৰাখিছে. আৰু ইয়ো ফাইনেলি আমি এতিয়া আহিছোঁ জিপ লাইনিং কৰিবলৈ. আৰু সেই ইয়াত দেখিছেনে মৌৰা চৰাই, মানে মই কৈছিলোঁ নহয় গোটেই পাহাৰখনতে আছে. আৰু আমাৰ ইয়াত 2 সিদ্ধ ৰেডি হৈছে একদম জিপ লাইনিং কৰিবলৈ. আৰু এটা ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ, আৰু খুব ভাল লাগিল চাই পেলাই আৰু তেওঁলোকৰ কৰি পেলাইও. খাজানা মহল চাই কৰি এতিয়া আমি গৈ আছোঁ একদম ধুনীয়া জেগা এটালৈ. সেয়া হৈছে আমিৰ ফৰ্ট, আৰু ৰাস্তাতে আমি ইয়াত ফটোশ্বুট কৰিলোঁ. অলপ মানে জেল মহলৰ অপজিটতে আমি ফটোশ্বুট কৰিলোঁ. 300কৈ লৈছিল, আৰু তাতে ড্ৰেছ দিব, কেমেৰামেনো থাকিব. আৰু ইয়াৰ ৰাস্তাটো চাওক ইমান বেছি ধুনীয়া, যিটো মানে কৈ মই শেষ কৰিব নোৱাৰোঁ. আৰু আমি এতিয়া গৈ আছোঁ আমিৰ ফৰ্টত, আৰু তাৰ আগতে খাই লওঁ কিবা এটা. আৰু দেখিছেনে ইয়াত পধাৰো চাহ, মানে তেওঁলোকৰ ভাষাত ৱেলকাম. ৰাজস্থান আহিছোঁ, আৰু যদি আমাৰ ইয়াৰ ফেভৰেট ডিছটো মানে ট্ৰাই নকৰোঁ কেনেকৈ হ'ব? তো আমি ভাবিলোঁ কিবা এটা ভাল অৰ্ডাৰ কৰোঁ. আৰু আমি অৰ্ডাৰ কৰিলোঁ ইয়াৰ ফেমাছ এখন থালি, দাল বাটি চুৰমা. এয়া চাওক কিমান বস্তু, মানে খাই খুবেই বেছি ভাল লাগিল. আৰু এয়া কোল্হাপুৰী চব্জি প্লাছ তন্দুৰী ৰুটি আছিলে. মানে আমি এতিয়া ভৰপেট খাই পেলাই এতিয়া আমি চাব গৈ আছোঁ আমিৰ ফৰ্ট. যদি মই কওঁ একদম পেচা ৱচুল ট্ৰিপ, মানে খুব বেছি ভাল লগা এখন ঠাই. আৰু তাতে যেতিয়া আমিৰ ফৰ্টটোলৈ গৈছোঁ মানে ৱাও, জাষ্ট ৱাও. আৰু একদম ওপৰত আছে, বহুত বেছি ওপৰত, মানে একদম পাহাৰৰ টিলা বুলি ক'ব পাৰি. আৰু ইয়াতে আছিলে আমাৰ যোধাবাইৰ ঘৰ, আৰু আজিকালি ইয়াতে চাইডে চাইডে পূৰা দোকান বহি গৈছে. আৰু ইমানেই বৃহৎ এৰিয়া, মানে এণ্ট্ৰি কোনফালে এক্সিট কোনফালে আমি নিজে কনফিউজ হৈ গৈছোঁ. আৰু মানে গোটেই ট্ৰিপটোৰ ভিতৰত ৰাজস্থানৰ জয়পুৰৰ এই আমিৰ ফৰ্টটো মানে খুব বেছি ভাল লাগিল. চাওকচোন ইমান ডাঙৰ এৰিয়া, মানে ইলাকা, আৰু মানে কি ক'ম, আৰু আগতে ৰজা মহাৰজাবোৰ ইয়াতে আছিলে. আৰু ইমান ডাঙৰ এৰিয়া, সেই ৰজাই ওপৰৰ পৰা মানে ইয়াত তলতে যোনবোৰ নাচ বা কিবা কিবি হৈছিল আৰু প্ৰজাবোৰ আছিলে, তেওঁলোকে সেই ওপৰৰ পৰাই চাই আছিলে. আৰু এতিয়া আমি গৈ আছোঁ, কিন্তু এণ্ট্ৰি ফিজটো টিকেটটো ক'ৰ পৰা ল'ম আমি নাজানো দেই. আমি ওপৰলৈ গ'লোঁ, তাৰপিছত আকৌ তললৈ আহিলোঁ, মানে নক'ব. আৰু আপোনালোক যিসকল যায় প্লিজ লগত এটা পানী বটল ৰাখিব, কাৰণ বহুত বেছি এক্সপ্ল'ৰ কৰিব লগা হয়. গতিকে পানী বটলটো লগত মানে মাষ্ট. আৰু আমি তলৰ পৰা টিকেট কাটি অহাৰ পিছত আৰু তাৰ ওপৰলৈ গ'লোঁ. মানে তলত থাকি ওপৰখন আৰু বেছি ডাঙৰ, মানে যিমানখিনি পাৰোঁ চকুৰে কভাৰ কৰিছোঁ, কাৰণ ইমান বেছি ডাঙৰ এৰিয়া আৰু ইমান কম সময়ত মানে শেষ কৰিব নোৱাৰি. আৰু চাওকচোন ইমান ধুনীয়াকৈ গোটেইবোৰ যে বনাইছিল, আৰু কি যে কলাকাৰী আছিল দেই সঁচাকৈ. আৰু এতিয়া আমি গৈ আছোঁ শীশ মহল. শীশ মহলত মানে গোটেইবোৰ আইনা দি বনোৱা, আৰু কাষত দেখিছেনে ইমান বেছি ধুনীয়া গাৰ্ডেন. আৰু সেই এতিয়া আমি শীশ মহলৰ ভিতৰত এণ্টাৰ কৰিবলৈ গৈ আছোঁ. এই গোটেইখিনি আইনা দি বনোৱা, আৰু মানে ইমান বেছি ধুনীয়া কলাকাৰী. চাওকচোন এটা এটা বস্তু কি নিখুঁতভাৱে বনাইছে. আৰু মই চুইও চাইছোঁ দেই, কাৰণ মোৰ বিশ্বাস হোৱা নাছিল যে এইটো আইনা দি বনোৱা. গতিকে এবাৰ মনটোক মানে বিশ্বাস দিয়াবলৈ চুই চাইছোঁ, কিন্তু ভিতৰত ইয়াৰ এণ্ট্ৰি কৰিব নিদিয়ে বাৰু.
সেয়া চাওকচোন ইয়াৰ বাউণ্ডেৰীটো কিমান বেছি ডাঙৰ আৰু কিমান ওপৰলৈকে আছে। যদিও সেই ওপৰলৈকে আমি যাব নোৱাৰিলোঁ, তথাপিও মানে যিমানখিনি পাৰোঁ চকুৰেই চাবলৈ চেষ্টা কৰিছোঁ। এতিয়া আমি গৈ আছোঁ ইয়াৰ ভিতৰলৈ আৰু আমি কনফিউজ মানে কোনফালেদি যাম, ইমান বেছি ৰাস্তা আৰু চাব গোটেই সৰু সৰু একদম সুৰংগ টাইপ, মানে ইয়াৰ চিৰিবোৰো একদম থিয় থিয়। আৰু তাৰ ওপৰলৈ গৈছোঁ আমি, গৈ পেলাই দেখিছোঁ ইয়াৰ যোনটো নাজাৰা, মানে জাষ্ট ৱাও। ইয়াৰ ভিতৰত আমি এণ্টাৰ কৰি গৈ আছোঁ আৰু চাওকচোন ইমান সৰু সৰু ৰুম বা মানে ইয়াৰ দৰ্জাবোৰ কিমান বেছি মজবুত আছিল নহয় সঁচাকৈ, আৰু ইমান বেছি ডাঙৰ। আৰু ভিতৰত আৰু কিছুমান ৰাস্তা আছে যোনবোৰ এতিয়া বন্ধ কৰি থৈছে, সেইবোৰ দি এতিয়া যাব নোৱাৰি। কিন্তু মানে কিবা মানে ভুলভুলীয়া টাইপ আৰু কোনফালেদি গৈছোঁ কোনফালেদি ওলাইছোঁ একদম আমি নিজেই কনফিউজ হৈ গৈছোঁ। চাওক ইয়াৰ তুলসীৰ ভেটিটো সেই একে আগৰ দিনৰে, ভিতৰত এজোপা তুলসীও আছিলে, সেইটো কিমান পুৰণা নাজানো। এয়া হেনো যোধাবায়ে বনোৱা কেৰাহীকেইটা, মানে ইয়াত তেওঁলোকে খানা বনাইছিলে আৰু যিমানেই বনাইছিলে মানে যিমানে মানুহ নহওক ইয়াত আতি গৈছিলে। চাওকচোন কেৰাহীকেইটা ইমান বেছি ডাঙৰ। এয়া আমি যোৱাৰ সময়ত দেখিছেনে ইমান বেছি ধুনীয়া, মানে তেওঁলোকৰ যোনটো ফ'ক চং বুলিয়েই ক'ব পাৰি আৰু তেওঁলোকৰ ভইচত কিমান বেছি ধুনীয়া লাগিছে নহয়নে? মানে শুনি পেলাই যে সেইখিনিতে অলপ টাইম ৰৈ দিছিলোঁ, মানে খুব বেছি ভাল লাগিছিল। কিমান বেছি ধুনীয়া লাগে শুনকচোন, মানে সঁচাকৈ মানে শুনি খুব বেছি ভাল লাগে। আৰু দেখিছেনে ছাইডত মানে মোৰ ফেভৰেট জুতিৰ দোকান মই পাই গ'লোঁ, গতিকে তেওঁৰ মিউজিকটো শুনি শুনিয়েই মই শ্বপিং কৰাত লাগি গ'লোঁ। আমিৰ ফ'ৰ্টটো সঁচাকৈ বিৰাট বেছি ভাল লাগিল। এয়া চাই কৰি আমি এতিয়া তললৈ ৰিটাৰ্ণ হৈ আছোঁ আৰু এতিয়া আমি একেবাৰে তলত যাব লাগিব কাৰণ তাতে আমাৰ পাৰ্কিং আছিলে। এয়া চাওক আমি এতিয়া ৰিটাৰ্ণ হৈছোঁ। মানে ৱেডাৰটোৰ সৈতে আমাৰ আজি ট্ৰিপটো মানে সঁচাই বহুত বেছি ধুনীয়া কৰি তুলিলে। চাওকচোন ৰাস্তাবোৰ, ইয়াৰ গলিবোৰ কিমান বেছি ধুনীয়া নহয়নে? আৰু আহোঁতে চাওক মই গাড়ীৰ ভিতৰৰ পৰা কিছুমান ক্লিপ লৈছিলোঁ, সেইবোৰ মই ইয়াত লগাই দিছোঁ। মানে সূৰ্যটো প্ৰায় ডুবু ডুবু হৈছিলে আৰু সেই নাজাৰাটো মানে সঁচাই বৰ ধুনীয়া। আমি আহি থাকোঁতে জেলমেহেলৰ ঠিক ওপৰতে চাওক ৰামধেনুটোৱে সেই পৰিৱেশটো আৰু বেছি ধুনীয়া কৰি তুলিছিল। আমি এতিয়া বৰ্তমান ৰাজস্থানৰ অলিয়ে গলিয়ে ঘূৰি ফুৰিছোঁ। আমি আজি ইমান ধুনীয়াকৈ ফুৰিলোঁ, আমাক ভৈয়াই ভালকৈ ফুৰাই কৰি আনিলে। আমি এতিয়া মানে আপোনাৰ বিশ্বাস কৰি টান পাব, মই আমাক দেখুৱাই দিম। ইয়াৰ ঘড়ী মোৰ ঘড়ীত চাওক 7:20 হৈছে। চাওক হয়তো চাগে অসমত এতিয়া ঘোৰ আন্ধাৰ, কিন্তু এয়া চাওক ৰাজস্থানত জয়পুৰত বৰ্তমান এতিয়াও পোহৰত। দিনটো ফুৰি কৰি এতিয়া ফাইনেলি আমি হোটেল পালোহি। এতিয়া আমাৰ নেক্সট ডেষ্টিনেশ্যন হ'ব উদয়পুৰ, গতিকে আমি এতিয়া ফ্ৰেছ হৈ পেলাই আমাৰ ডিনাৰ কৰি পেলাই আমি এতিয়া ওলাই যাম উদয়পুৰৰ বাছৰ কাৰণে। এয়া আমি উঠিলোঁ, আমাৰ বাছ ষ্টাৰ্ট হৈছিলে 10টা বজাত আৰু একদম নেক্সট দিনা ৰাতিপুৱা আমি পামগৈ উদয়পুৰ।
এয়া হৈছে ডাবল ডেকৰ বাছ আৰু বাছ জাৰ্ণিটো আমাৰ খুব বেছি ভাল লাগিলে একদম কমফৰ্টেবলি চব আমি শুই পেলাই যাব পাৰিলোঁ ফাইনেলি আমি জয়পুৰৰ পৰা বহুত ধুনীয়া মেমৰিজ লগত লৈ গৈ আছোঁ আৰু নেক্সট আমি লগ পাম উদয়পুৰত চ' কিপ ৱাচিং